নমস্কাৰ। প্ৰথমতে মই সংবাদকৰ্মী বন্ধুসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰৰ। আজি আমি বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আজি প্ৰেছ মিটটো ল'ব লগা হ'ল। আজি আমাৰ লগত বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ 10টা জিলাৰ সকলো সদস্য আছে আৰু লগতে আমাৰ দুলাৰায় বড়ো সমাজৰ মাননীয় সভাপতি বসুমতাৰী ডাঙৰীয়া আমাৰ লগত আছে। আজিৰ এই প্ৰেছ মিটটো ল'ব লগা হোৱা কাৰণটো হ'ল বিটিআৰ চৰকাৰে যোৱা 4 জানুৱাৰী তাৰিখত এটা সিদ্ধান্ত লৈছিলে, যিটো সিদ্ধান্তই গোটেই জনজাতিসকলক এটা বিপদৰ সূচনা কৰিছে আৰু জনজাতিসকল ভয় খাইছে। ইয়াৰ কাৰণটো হ'ল যে ইতিমধ্যে বিটিচি অঞ্চলত অবৈধ প্ৰব্ৰজনকাৰী লাখ লাখ প্ৰৱেশ কৰিছে আৰু তাৰ বিনিময়ত কি হৈছে, বিটিচি অঞ্চল বিপদৰ সূচনা হৈছে। জনজাতিসকল যেনেধৰণে ইয়াত বসবাস কৰিব লাগে তেনেধৰণে থাকিব পৰা নাই, কাৰণ অবৈধ প্ৰব্ৰজনকাৰী বাংলাদেশী বা অন্যান্য জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ ইয়াৰ ভূমিবিলাক বেদখল চলাই আহিছে। ইয়াৰ উপৰিও আমাৰ যিবিলাক ডিচি, SDC, কাননগো মণ্ডল, তেওঁলোকেতো বহুতো চিঠা নামজাৰিৰ জৰিয়তে আমাৰ জনজাতিসকলৰ মাটি অবৈধভাৱে হস্তান্তৰ কৰিছে, যাৰ বিনিময়ত এতিয়া জনজাতিসকল নিজৰ ভূমিতে এতিয়া বিদেশীৰ দৰে হ'ব লগা হৈছে। ইয়াৰ উপৰিও আমি আশা কৰিছিলোঁ যে বিটিচি চৰকাৰে আমাৰ জনজাতিসকলৰ সমস্যাবিলাক সমাধান কৰিব। বিটিচি চুক্তিত 3বাৰ হ'ল, 3 ধৰণৰ চৰকাৰ গঠন হ'ল। তেওঁলোকৰ পৰা ট্ৰাইবেলসকল বহুত আশাবাদী আছিল, কিন্তু বৰ্তমানৰ যিটো চৰকাৰ বিটিচি চৰকাৰ, তেওঁ যোৱা 4 জানুৱাৰী 4 তাৰিখে যিটো এটা সিদ্ধান্ত আনিছে, সেইটো আমাৰ কাৰণে অতি দুখৰ বিষয় হৈ পৰিছে যে নেপালীসকলক গোৰ্খা হিচাপে যিটো চিনাক্ত কৰি ভূমিৰ যিটো অধিকাৰ সেইটো দিব বিচাৰিছে, এইটো কিন্তু অবৈধ কাৰ্য। কাৰণ আমি জানো নেপালী মানে গোৰ্খা নহয়, গোৰ্খা মানে নেপালী নহয়, কিন্তু নেপালীসকলে ভূমিৰ অধিকাৰৰ কাৰণে নিজকে গোৰ্খা বুলি চিনাকি দিবলৈ আৰম্ভ কৰিছে। অসমত মই দেখিছোঁ বহুতজনে সিহঁতৰ মাজত বিতৰ্ক চলিছে যদিও তেওঁলোকে কিতাপ পত্ৰত উল্লেখ কৰিছে নেপালীসকলে গোৰ্খা। তাৰমানে নেপালীসকল যদি সম্পূৰ্ণভাৱে গোৰ্খা হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ অধিকাৰ পাব। আৰু আমি জানাত নেপালীসকলৰ দ্বৈত অধিকাৰ আছে, তেওঁলোকৰ নেপালতো স্থান আছে আৰু অসমতো স্থান আছে। তেনেধৰণে লাখ লাখ নেপালীসকল ইয়াত আহি আছে। গতিকে কালি যদি নেপালীসকলক যদি গোৰ্খা হিচাপে চিনাক্ত কৰা হয় তেতিয়াহ'লে কি হ'ব, লাখ লাখ নেপালীসকল ইয়াতে বিটিচিত বসবাস কৰিব আৰু জনজাতীয়সকলৰ যি অধিকাৰ সেইটো খৰ্ব কৰিব। গতিকে আমি বিটিচি চৰকাৰক অনুৰোধ জনাইছোঁ, এই যিটো সিদ্ধান্ত, এই সিদ্ধান্ত বাতিল হ'ব লাগে। কাৰণ এইটো আমাৰ যিটো সংবিধান, দশম অধ্যায়ৰ যিটো সংবিধান, এই সংবিধানত যিটো উল্লেখ আছে, তাতে যিটো নিয়ম, সেই নিয়মৰ এইটো বাহিৰত। গতিকে সেইকাৰণে বিটিচি চৰকাৰে ইয়াৰ ওপৰত পুনৰীক্ষণ হ'ব লাগে। ইয়াৰ উপৰি আমি দাবী এটা লৈছোঁ, কিছুমান দাবী আমি সন্নিৱিষ্ট কৰিছোঁ যে ইতিপূৰ্বে PIL অনুসৰি দৰংগা মেলাত যিবিলাক বেদখলকাৰী আছে এইবিলাকক উচ্ছেদ কৰিব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিছে। কিন্তু আমাৰ বিটিচি চৰকাৰে ইমানখিনি পোৱাৰ পিছতো সেইটো কৰা নাই। গতিকে সেইটো অতি সোনকালে কৰিব লাগে। বিটিআৰ অন্তৰ্গত সকলো বেদখলকাৰীক উচ্ছেদ কৰাটো অতি প্ৰয়োজন। এতিয়া বনভূমি আইনৰ কথাটো আমি ইতিমধ্যে আগতেও আমি দাবী জনাইছোঁ যে বনভূমিৰ যিসকল জনজাতি বসবাস কৰি আছে তেওঁলোকক অধিকাৰ দিব লাগে বা মাটিৰ পট্টা দিব লাগে। এইটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এটা বিশেষকৈ বিটিচিত ডাঙৰ সমস্যা এটা হৈছে চিঠা নামজাৰি। চিঠা নামজাৰিৰ জৰিয়তে
অন্যান্য অসংৰক্ষিত মানে যিবিলাক মানুহ আছে তেওঁলোকৰ মানে নামলৈ ট্ৰাইবেলৰ মাটিবিলাক হস্তান্তৰ হৈ আছে। মণ্ডল, কানানগু, SGC বিশেষকৈ এইটোত মানে বেছি জড়িত হৈ আছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ 2 দিনতে যে গড়েশ্বৰ চাৰ্কল অফিচাৰজনে বড়ো মানুহৰ বহুতো মাটি অসংৰক্ষিত মানুহ লৈ মানে চিঠা নামজাৰিৰ জৰিয়তে মানে মাটি হস্তান্তৰ কৰি আছে, যিটো অবৈধ কাৰ্য। গতিকে BTC চৰকাৰে ইয়াৰ ওপৰত নজৰ দিব লাগে। আমাৰ EM ৰঞ্জিত বসুমতাৰী তেখেতে বহুত কথা কৈছিল যে আমি মানে BTCৰ ওপৰত নজৰ ৰাখিছোঁ, BTCৰ মাটিভূমিৰ সুৰক্ষাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আমি দেখিছোঁ যে তেখেতেতো আমাৰ ট্ৰাইবেলকহে মানে ট্ৰাইবেলৰ মাটিৰ পৰা খেদিছে, কিন্তু অসংৰক্ষিত যিবিলাক মানুহে বেদখল কৰি আছে তেখেতেতো এইবিলাক কাম কৰা নাই। গতিকে সেইটো কথা আমি তীব্ৰভাৱে তেখেতক মানে হেৰি কৰোঁ, কাৰণ তেখেতে এইটোৰ বিবেচনা হ'ব লাগে, কৰিব লাগে। গতিকে যিসকল SGCয়ে চিঠা নামজাৰি কৰি ট্ৰাইবেলৰ মাটি হস্তান্তৰ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে, আইনগত ব্যৱস্থা ল'ব লাগে। আৰু যিমান মাটি হস্তান্তৰ হৈছে, আগতেও হৈছে, এতিয়াও হৈ আছে, এইবিলাক বাতিল হ'ব লাগে। ইয়াৰ উপৰিও যদি BTCত যদি মাটি দিব লাগে, আমাৰ যিটো আইন মতে 1951 চনৰ যি ভোটাৰ তালিকা, এই ভোটাৰ তালিকাৰ লিগেচি অনুসৰি চাইহে মাটি দিব লাগে। গতিকে আমাৰ যদি মানে লিগেচি অনুসৰি যদি মাটি দিয়ে, গতিকে আমাৰ ট্ৰাইবেল সংঘে ক'ব লগা আমাৰ একো নাই, তেওঁ মানে আইনগতভাৱে পাব। গতিকে আমি দাবী জনাইছোঁ BTC চৰকাৰে এইবিলাকৰ ওপৰত নজৰ দিব লাগে, নতুন সমস্যাবিলাক সৃষ্টি কৰিব নালাগে। মানে নেপালী, গোৰ্খা এইবিলাকৰ যিটো সমস্যা এইবিলাকত সোমাব নালাগে, মানে সোমাই আমাৰ BTCৰ আৰু সমস্যা বৃদ্ধি কৰিব নালাগে। আমি ভাবোঁ আৰু মানে কেইটামান মানে সমস্যা আমি দেখিছোঁ যে তামোলপুৰ কুমাৰীকাটাত ৰামদেৱৰ নামত 1000 বিঘা হস্তান্তৰ কৰিছে। এতিয়া ৰামদেৱৰ নামত যিটো মানে মাটি হস্তান্তৰ কৰিছে, ট্ৰাইবেলৰ কি কামত আহিব? ৰামদেৱে ঔষধ বিক্ৰী কৰিব, তেওঁৰ লাভ হ'ব, তেওঁৰ সতি সন্তান মানে এইবিলাক মানে লাভৱান হ'ব, কিন্তু আমাৰ তামোলপুৰ ট্ৰাইবেলৰ বা গোটেই BTC ট্ৰাইবেলৰ কি হ'ব? গতিকে সেইকাৰণে এই 1000 মাটি যিটো প্ৰদান কৰিছে, এইটোৰ ওপৰত পুনৰীক্ষণ হ'ব লাগে আৰু অতি সোনকালে এইটো বাতিল হ'ব লাগে। কাৰণ যদি বাতিল নকৰে তেতিয়াহ'লে আমাৰ জনজাতি ৰাইজৰ BTC অঞ্চলৰ ক্ষতি হ'ব। আৰু ইয়াৰ জৰিয়তে কি হ'ব? হাজাৰ হাজাৰ অবৈধ মানে বাহিৰৰ পৰা BTC অঞ্চলত সোমাব, ৰামদেৱৰ অনুষ্ঠানত সোমাব আৰু আমাৰ সমস্যা বৃদ্ধি হ'ব। বাহিৰৰ পৰা আহিব, 2 দিন পিছত থাকিব, তেওঁক আকৌ ভোটাৰ তালিকাত নাম সোমাই দিয়ে। ভোটাৰ তালিকাত নাম সোমোৱাৰ লগে লগে কি হৈছে, আমাৰ যিবিলাক বেল এণ্ড ব্লক আছে, বেল এণ্ড ব্লকবিলাকত মানে অজনজাতি মানুহবিলাক বৃদ্ধি পায়, আৰু তাৰপিছত কি হয়, আমাৰ যিটো ব্লকবিলাক কাটি দিয়ে, আৰু তেনেকৈ আমাৰ মানে বেল এণ্ড ব্লকবিলাকৰ সমস্যাটো বাঢ়িছে। গতিকে আমি ভাবোঁ এইবিলাকৰ ওপৰত মানে BTC চৰকাৰে নজৰ দিব লাগে, নতুন সমস্যা সৃষ্টি নকৰি আমাৰ আগতে যিবিলাক সমস্যা হৈ আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আশা ৰাখিছোঁ। স্যার, এটা প্রশ্ন আছে যে নেপালীসকলক গোৰ্খা প্ৰমাণপত্ৰ দিয়াৰ যিটো সিদ্ধান্ত BTR চৰকাৰে গ্ৰহণ কৰিছে, ইয়াৰ তুষ্টিকৰণ ৰাজনীতিৰ কাৰণে জনজাতিসকলক অধিকাৰৰ পৰা খৰ্ব কৰাৰ এক চক্ৰান্ত নেকি? হয়, সেইটো কথা আমি মানে এতিয়া বৰ্তমান আমি অনুধাৱন কৰিছোঁ। এতিয়া তেখেতসকলে কেনেধৰণৰ কি কাৰণত লৈছে আমি নাজানো, কিন্তু আমি অনুধাৱন কৰিছোঁ যে এইটো তুষ্টিকৰণেই হ'ব। তেওঁলোকক মানে যিটো বস্তু সত্য নহয় সেইটো সত্য কৰিবলৈ গৈ মানে বা প্ৰমাণপত্ৰ দিবলৈ গৈ যিটো এটা কাম মানে হাতত লৈছে, এইটো তুষ্টিকৰণে বুলি আমি ক'ব লাগিব। আৰু ইয়াৰ বিনিময়ত কি হ'ব, আমাৰ জনজাতিসকলৰে ক্ষতি হ'ব।